নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বন্দিতা আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আজি বেলেগ এটা ভিডিঅ'লৈ। আৰু আজি হৈছে মানুহৰ বিহু আৰু এয়া আমি সাজি কাচি ল'লোঁ। এতিয়া ওলাইছোঁ মানে নামঘৰলৈ বুলি চাকি গছ দিমগৈ, বছৰটোলৈ সকলোৱে যেন ভালে কুশলে দিনবোৰ যায় তাৰ অৰ্থে এতিয়া ওলাইছোঁ মানুহজন আৰু মই, আৰু বাকীখিনি আছে আৰু ঘৰতে। তাকে আৰু ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি। আমাৰ এয়া আজি মানুহৰ বিহু বুলি এয়া ধুনীয়াকৈ আমাৰ মানুহজনক এতিয়া সেৱা ভাগ ল'বলৈ আহিছে। আমাৰ তুলিকা, আমাৰ এয়া ভতিজা ধুনু আৰু আমাৰ নুপুৰ, এই ইমান ধুনীয়াকৈ সেৱা ভাগ ল'বলৈ আহিছে দেই। আশীৰ্বাদ দিব আৰু ধুনীয়াকৈ। এইয়া কাছ, এইটো বহুত ডাঙৰ কাছ দেই, বুঢ়া কাছ একদম। নুপুৰ বিহু মাৰি আহি গ'ল হয়নে? কেনেকুৱা লাগিলে আজি তোমাৰ? ভাল লাগিলে। প্ৰথম হুঁচৰি মাৰিবলৈ গৈছা হয়নে? এইফালে চাই লোৱা আকৌ ৰাতি মাৰিব লাগিব নহয় নে? আমাৰ এয়া নুপুৰ একদম ভাগৰি জুগৰি আহিছে, বহি দিছেহি পকাতে হেৰৌ গোটেইজনী। আকৌ ৰাতি যাম দেই আমি, হা? অঁ হ'ব। এয়া বন্ধু বান্ধৱীসকল, আমি আজি দিনটো কাৰ্যসূচীৰ ভিতৰত এয়া আমি তুলিকা মই আহি আছোঁ খুৰাৰ ঘৰলৈ বুলি, কাৰণ সেৱা ভাগ কৰোঁগৈ আজি যিহেতু মানুহৰ বিহু, ডাঙৰ আশীৰ্বাদ বিচাৰি আহিছোঁ। তাকে এয়া খুৰা ঘৰ পালোহি আৰু। খুৰী নামঘৰলৈ আহিছিলে? নামঘৰলৈ আহিছিলোঁ, ভাগৱত পাঠ কৰিলোঁ। এতিয়া মোৰ ভাইদেউচোন দৰকাৰ আছে, যাওঁ বিহুৰ ওলগ জনালোঁ। মোৰ ফালৰ পৰাও আশীৰ্বাদ থাকিলে সকলোকে দেই, সকলোকে। বিহু ভাত খাইছে আমাৰ নুপুৰে ধুনুৱে হয়নে? কেনেকুৱা লাগিছে খাই বিহু ভাত? একেলগে খাইছোঁ ন? হা ভাল লাগিছেনে? ভাল লাগিছে। এয়া বন্ধু বান্ধৱীসকল, আমাৰ ভাতৰ পৰ্ব চলি আছে আৰু ইতিমধ্যে ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ, যিহেতু মানে বহুত ৰাতি হ'ল, ভাতো খাই আছে ল'ৰা ছোৱালীকেইটাই। ঠিক আছে, আজিলৈ সকলোকে বহুত বহুত মৰম জনালোঁ আৰু সকলোৱে দিনবোৰ ভাল হওক বুলি কামনা কৰিছোঁ। আৰু শেষত মানে কি হ'ল, ভিডিঅ'ৰ শেষত অকণমান বিহু বুলি নাচিলোঁ, তাকে আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ, সেয়া আৰু।